Hello friends, ठंडा 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 वेलकम बैक टू द ब्लॉग्स ऑफ आक्राम ब्लॉग আজি আমি ঠাণ্ডাৰ মাজত ৰাস মেলা চাবলৈ যাওঁ फ्रेंड्स আহি পালো আমি মাকৰি আৰু প্ৰতি বছৰে ইয়াত ৰাস মেলা উদযাপন কৰা হয় তো ব্লগ আমি ভিতৰলৈ যাওঁ আৰু চাওঁ মেইন ৰোডৰ লগতে হয় সো ৰাস্তাত মানে বহুত মানে জাম লাগি আছে বিৰাট জাম লাগি আছে এইটো চক এই যে চাওক কিমান জাম লাগি আছে গাড়ীয়ে গাড়ী বাপৰে আহিলো আমি ভিতৰলৈ সোমাই আছো কিমান মানুহ চাওক মানুহ আৰু মানুহ আগলৈ যোৱাই টান হৈ গৈছে দেখোন এই ভাই সাইড দে অলপ সাইড দে সাইড 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 সিংগাৰে গান গাই আছে এইটো ষ্টেজ তো আপোনালোকক দেখাই আছো মই অলপ পিছত ফ্ৰেণ্ডছ মোৰ পিছপিনে আপোনালোকে ঘৰটো চাই আছে ঘৰ নহয় মন্দিৰ বুলিয়ে কওঁ আৰু তাতে বিভিন্ন ধৰণৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ভগৱানৰ মূৰ্তিসমূহ ৰখা হৈছে তো ওচৰত যে আপোনালোকক মই দেখাই দি আছো अवतार राम अवतार नरसिंह अवतार बराह अवतार এইটো হল মৎস্য অৱতাৰ মেইন পূজাটো এইখিনিত হৈ আছে মানুহবিলাক আহি আছে আৰু পূজা কৰি আছে চাওক দৃশ্যটো কালিয়া দমন ৰাম সীতা মথুৰা যাত্ৰা এইটো কি আছিল কৃষ্ণ ননিচুর এইটি হল কৃষ্ণ রাস লীলা সীতাহরণ মানে সীতা কেতিয়া হরণ করেছিল এনেকে করেছিল নাকি গোবর্ধন পর্বত লবকচ কংসবধ আৰু আছে চাওক চাওক ইয়াত আছে এইটো হ'ল ভোলানাথ অৱতাৰ ফ্ৰেণ্ডছ অলপ কিবা কিবি দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু এতিয়া বলক ষ্টেজত দেখাওঁ আপোনালোকক Thank you.
ফ্ৰেণ্ডছ পূজা চোৱা হৈ গ'ল আমাৰ আৰু ৰ'ব ঘৰত যোৱাৰ আগতে এটা কাম বাকী আছে পূজাত আহি জিলাপি নোখোৱাকৈ গ'লে আৰু ইনকমপ্লিট হৈ থাকিব আহিলেও আমি জিলাপিৰ দোকানত আৰু এইটো জিলাপি ৱাও ভেৰি নাইচ